চাৰিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ হনুমান মন্দিৰত হনুমান জয়ন্তী উৎসৱ পালন কৰা হৈছে। চাৰিদিনীয়া কাৰ্যসূচীৰে আৰু বৰ্তমান দেখা গৈছে এই সময়ত তেখেতসকলে এটা শোভাযাত্ৰা ওলাই গৈছে। লখিমপুৰ চহৰৰ মাজেৰে এই শোভাযাত্ৰা চলি আছে আৰু হনুমান জয়ন্তী উৎসৱ চাৰিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ হনুমান মন্দিৰত চলি আছে আৰু ইয়াত লখিমপুৰ চহৰৰ মাজেৰে বিশাল এটা শোভাযাত্ৰা আয়োজন কৰা হৈছে। এই শোভাযাত্ৰা বৰ্তমান লখিমপুৰ টাউনৰ মাজেৰে আৰম্ভ কৰিছে। কি ক'ব? আজি লখিমপুৰৰ শ্ৰী শ্ৰী সীতাৰাম ঠাকুৰবাৰী মন্দিৰত চাৰিদিনীয়া হনুমান জন্ম মহোৎসৱ কাৰ্যক্ৰম কৰা হৈছিলে। আজি যিহেতু তৃতীয় দিন, আজি বিশাল শোভাযাত্ৰা ওলাইছে। যিহেতু লখিমপুৰ নগৰৰ ভ্ৰমণ কৰি হনুমান মন্দিৰ গৈ সমাপ্ত হ'ব। এই চাৰিদিনীয়া কাৰ্যসূচীত ঠাকুৰবাৰী মন্দিৰত অখণ্ড নাম কীৰ্তন, অখণ্ড যজ্ঞ, অখণ্ড হৱন, আপোনাৰ অখণ্ড হনুমান জ্যোতি, বিভিন্ন প্ৰকাৰৰ ধাৰ্মিক অনুষ্ঠান চলি আছিলে। কালি মহাপ্ৰসাদ কৰি অনুষ্ঠানখন সামৰি মাৰিম। হয়, আমি এই মই দেখুৱাই আছোঁ। এয়া শোভাযাত্ৰাত ভাগ লৈছে আইসকলক সম্পূৰ্ণভাৱে এই শোভাযাত্ৰাত ভাগ লোৱা দেখা গৈছে। সকলোৱে আজি চাৰিদিনীয়া কাৰ্যসূচী হনুমান মন্দিৰত হনুমান জয়ন্তী পালন কৰা হৈছে আৰু এই সময়ত লখিমপুৰৰ মাজেদি এটা বিশাল শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু এই সময়ত আমি লখিমপুৰৰ এই দৃশ্য দেখুৱাই আছোঁ। হনুমান মন্দিৰৰ পৰা আজি শোভাযাত্ৰা। শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম। হয়, আৰু আমি বিশাল শোভাযাত্ৰা এই সময়ত লখিমপুৰ চহৰৰ মাজে আহি আছে। মহিলাসকলক দেখা যায়, আইসকলে সম্পূৰ্ণভাৱে এই শোভাযাত্ৰা আজি হনুমান জয়ন্তীৰ এই শোভাযাত্ৰাত ভাগ লৈছে। এয়া লখিমপুৰৰ মাজেৰে হনুমান জয়ন্তী চাৰিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ হনুমান মন্দিৰৰ পৰা শোভাযাত্ৰা আৰম্ভ হৈছে। বহুসংখ্যক আইসকলে এই শোভাযাত্ৰাত ভাগ লৈছে। এয়া আমি দেখুৱাই আছোঁ লখিমপুৰ চহৰৰ মাজমজিয়াৰ পৰা। কেনেকুৱা লাগিছে? ভাল লাগিছে। প্ৰতি বছৰে আহিছে? অঁ। আজি কেনেকুৱা লাগিছে? আজিৰ দিনৰ শোভাযাত্ৰাত ভাল লাগিছে। হনুমান জয়ন্তী হয় আজি, সেইকাৰণে আমি চব আহিছোঁ। ভাল লাগিছে। আৰু ভগৱানৰ ওচৰত কি প্ৰাৰ্থনা কৰিছে? এই ভগৱান চবৰ ভাল কৰে। ভাল কৰে। হয়, সকলোৱে মংগল কামনা কৰিছে। এই সময়ত আমি পুনৰ দেখুৱাই আছোঁ হনুমান জয়ন্তী আজি শোভাযাত্ৰা লখিমপুৰ চহৰৰ মাজে মাজে গৈ আছে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ লখিমপুৰ চহৰৰ পৰা। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে। হয়, আৰু পুনৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আজি হনুমান জয়ন্তীৰ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। হয়, সকলোৰে মুখতে একমাত্ৰ जय श्री राम, जय श्री राम, जय श्री राम, जय श्री राम। सभी भक्तों को हनुमान जयंती की बहुत बहुत शुभकामनाएं। लखीमपुर वासियों को और पूरे हिंदुस्तान को जन्म दिवस के शुभ अवसर पर सभी को हार्दिक बधाई और हार्दिक शुभकामनाएं। जय श्री राम, जय श्री राम। হয়, তেখেতসকলৰ শোভাযাত্ৰা বৰ্তমান চলি আছে। লখিমপুৰ চহৰৰ মাজেৰে এটা দীঘল বিশাল শোভাযাত্ৰা চলি আছে আৰু আমি আমাৰ দৰ্শকক দেখুৱাই আছোঁ। এই সময়ত বিশাল শোভাযাত্ৰা চলি আছে। চাৰিদিনীয়া কাৰ্যসূচীৰে হনুমান মন্দিৰৰ পৰা এই শোভাযাত্ৰা আৰম্ভ হৈছে আৰু চাৰিদিনীয়া কাৰ্যসূচীৰে তেখেতৰ মাংগলিক কাৰ্যসমূহৰ লগতে এয়া শোভাযাত্ৰা আৰম্ভ হৈ আছে। আমি চাৰিদিনীয়া কাৰ্যসূচী দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান এটা দীঘলীয়া বিশাল শোভাযাত্ৰা চলি আছে লখিমপুৰ চহৰৰ মাজেৰে। আকৌ এয়া পুনৰ আমি দেখুৱাবলৈ চেষ্টা বিশাল শোভাযাত্ৰা অন্ত পৰা নাই। লখিমপুৰৰ চহৰৰ মাজেদি প্ৰায় ঘণ্টাজোৰা শোভাযাত্ৰা চলি আছে আৰু সকলোৱে জয় শ্ৰীৰাম ধ্বনি লগাইছে। মহিলাসকলক দেখা গৈছে, আইসকলে সম্পূৰ্ণভাৱে দেখা গৈছে। সকলোৱে ভাল লাগিছে আমাৰ ফ্যামিলি। जय श्री राम, जय श्री राम, जय श्री राम, जय श्री राम। आज हम लोग बहुत खुश हैं। হয়, কেনেকুৱা লাগিছে আজি? बहुत খুব ভাল লাগিছে। হয়, পুনৰ জয় শ্ৰীৰাম সকলোৰে মুখতে দেখা গৈছে। বাইদেউ কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। হনুমান জয়ন্তী ভাল লাগিছে। চেলফি মাৰি আছে নে কি ক'বা?
হয় এই সময়ত আমি দেখুৱাই আছোঁ লখিমপুৰৰ মাজমজিয়াৰে এয়া শোভাযাত্ৰা আৰম্ভ হৈছে বহুত দীঘলীয়া শোভাযাত্ৰা কিয়নো প্ৰায় এঘণ্টাৰ অতিক্ৰম কৰিছে বৰ্তমান শোভাযাত্ৰা অন্ত পৰা নাই আৰু দেখুৱাই আছোঁ লখিমপুৰৰ পৰা দেখুৱাই আছোঁ লখিমপুৰ চহৰৰ মাজেদি এয়া হনুমান জয়ন্তীৰ জন্ম উৎসৱ আৰু আজি এয়া শোভাযাত্ৰা চলি আছে লখিমপুৰ চহৰৰ মাজেৰে আৰু কিছু জাকি আহিছে দুখনকৈ ট্ৰেক্টৰ আমি দেখা পাইছোঁ তাতো হয়তো দেখা গৈছে হনুমানক দেখাইছে সীতাক দেখা গৈছে আৰু এয়া হনুমান সহ সীতাক দেখা গৈছে এয়া ৰাম লক্ষ্মণ সীতাৰ জাকি গৈছে লখিমপুৰ চহৰৰ মাজেৰে এয়া শোভাযাত্ৰা চলি আছে চাৰিদিনীয়া কাৰ্যসূচী হনুমান জয়ন্তী উৎসৱ চলি আছে আৰু চাৰিদিনীয়া কাৰ্যসূচীৰে আজি তেখেতসকলে এয়া শোভাযাত্ৰা আৰম্ভ কৰিছে লখিমপুৰ চহৰৰ মাজমজিয়াদি শোভাযাত্ৰা আৰম্ভ কৰিছে কওক আজি ভাল লাগিছে বৰ ভাল লাগিছে আজি হনুমান জয়ন্তী হয় কালি আমাৰ ভণ্ডাৰাও হ'ব হনুমান মন্দিৰত আৰু আজি হনুমান জয়ন্তী হৈ আছে তাৰ প্ৰচেছন আমি ওলাই আছোঁ চবে মিলি হনুমান মন্দিৰ আৰু ঠাকুৰবাৰী দুটা কমিটি মিলি আমি প্ৰচেছনটো ওলাই আছোঁ দুটা জেগাতে কালি হনুমান মন্দিৰতো আপোনাৰ ভণ্ডাৰা হ'ব ঠাকুৰবাৰীতো ভণ্ডাৰা হ'ব চবকে ৰাজ্যকে আহিবলৈ মানে প্ৰসাদ ল'বলৈ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ তিনিদিনীয়া কাৰ্যসূচী আছিলে যোৱাকালি খুব ভাল লাগিছে হয় সকলোৱে আনন্দ হৈছে যে আজি তেখেতসকলে চাৰিদিনীয়া কাৰ্যসূচী চলি আছে এই হনুমান জয়ন্তী আজি লখিমপুৰৰ চহৰৰ মাজে মাজে এটা বিশাল মানে শোভাযাত্ৰা চলি আহি আছে আৰু সকলোৱে আনন্দশালী সকলোৱে জয় শ্ৰীৰাম ধ্বনিৰে উত্তাল কৰিছে ৰাম ভালে আজি হনুমান জয়ন্তী আছে কেনেকৈ পালন কৰিছে ভালে পালন কৰিছোঁ আৰু ভাল লাগিছে হয় আমি দেখুৱাইছোঁ ইয়াত তেখেতে হনুমান চৰিত্ৰ গাই আহি আছে আৰু ৰামৰ গুণ গাই আছে শ্ৰীৰাম আৰু ইয়াৰ পিছতে আহি আছে জাকিসমূহ আমি দেখাবলৈ চেষ্টা কৰিম এতিয়া ইয়াৰ পিছতে জাকি আহি আছে মহিলাসকল আহি আছে এয়া চব আমি দেখুৱাই আছোঁ লখিমপুৰৰ হনুমান জয়ন্তীৰ শোভাযাত্ৰা চলি আছে এয়া কণ শিশু সুন্দৰ এটা পৰিৱেশ দেখা গৈছে আৰু আমি দেখুৱাই আছোঁ লখিমপুৰ মাজমজিয়াৰ পৰা এয়া শোভাযাত্ৰাৰ চলি আছে প্ৰায় 1.5 ঘণ্টা জোৰা শোভাযাত্ৰা বৰ্তমান লানি নিচিনা হৈ আছে সুন্দৰভাৱে এয়া শোভাযাত্ৰা চলি আছে শ্ৰী ৰাম জয় ৰাম জয় জয় ৰাম হয় সকলোৱে ৰাম জয় ৰাম জয় जय सीताराम बड़े मज़े से रैली हो रहा है हमारा भगवान जय श्री राम जय हनुमान এই আমাৰ প্ৰচেছনটো হনুমান বাবাৰ জন্ম উৎসৱৰ কাৰণে হৈছে আমাৰ এয়া ঠাকুৰবাৰীৰ পৰা ষ্টাৰ্ট হৈছে এয়া হৈ হনুমান মন্দিৰ অন্তিম হ'ব এই প্ৰচেছনত সকলো মহিলাই যোগদান দিছে জয় শ্ৰীৰাম সকলোৰে মুখত জয় শ্ৰীৰাম আনন্দৰ পৰিৱেশ দেখা গৈছে হয় এয়া দেখুৱাই আছোঁ আমি হনুমান জন্মোৎসৱৰ শোভাযাত্ৰাৰ কিছু দৃশ্য বৰ্তমানলৈ অন্ত পৰা নাই হয় अच्छा लग रहा है बहुत अच्छा लग रहा है जय श्री राम সকলোৱে একমাত্ৰ জয় শ্ৰীৰাম ধ্বনি কৰি দিছে আৰু লানি নিচিঙা এটা ভক্তৰ সোঁত দেখা গৈছে জয় শ্ৰী ৰাম জয় শ্ৰী আমাৰ ভাল দিন ভাল লাগিছে বাছ সবাই ভাল থাকক চব ভাল থাকক জয় শ্ৰী ৰাম
जय श्री राम जय श्री राम जय श्री राम जय श्री राम बोल बोल পুনৰ দেখুৱাই আছোঁ আমি না না जय श्री राम হয় সকলোৰে মুখত জয় শ্ৰীৰাম ধ্বনি সকলোৰে মুখত একমাত্ৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম ধ্বনি আজি সুন্দৰ এই শোভাযাত্ৰা হনুমান জয়ন্তী উপলক্ষে চলি আছে শোভাযাত্ৰা প্ৰায় 1.5 ঘণ্টা জোৰা এই শোভাযাত্ৰা লখিমপুৰ চহৰৰ মাজেদি আহি আছে আৰু আমি আমাৰ দৰ্শক দেখুৱাই আছোঁ লখিমপুৰৰ পৰা দেখুৱাই আছোঁ বৰ্তমান হনুমান জয়ন্তীৰ কিছু দৃশ্য এয়া শোভাযাত্ৰা কিছু দৃশ্য আমি আমাৰ দৰ্শকক আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ जय श्री हनुमान আজি হনুমান জয়ন্তী উপলক্ষে আমি শোভাযাত্ৰা কৰি ঠাকুৰবাৰীৰ পৰা হনুমান মন্দিৰলৈ সুন্দৰ শোভাযাত্ৰা আগবাঢ়িছোঁ এতিয়া এই হনুমান মন্দিৰত গৈ সম্পন্ন হ'ব আজি হনুমান উৎসৱত মানুহ উল্লাসলে ওলাই আহিছে আৰু জয় জয়তে চবে হনুমান হনুমান হনুমানময় হৈ পৰিছে তিনিদিনীয়া প্ৰগ্ৰাম আছিলে যোৱাকালি আমাৰ কীৰ্তন হ'ল হনুমান মন্দিৰ আৰু ঠাকুৰবাৰীত আজি প্ৰচেছন ওলাব অহা কালিলৈ চবকে মানে খোৱা বোৱা হ'ব প্ৰসাদ হ'ব আৰু কালি সন্ধিয়ালৈ শেষ প্ৰগ্ৰামটো শেষ হ'ব কীৰ্তন হৈ পেলাই তাৰপিছত প্ৰগ্ৰামটো শেষ হ'ব অহা কালি হনুমান মন্দিৰৰ ঠাকুৰবাৰীত দুটা জেগাতে প্ৰসাদী আছে হয় ইতিমধ্যে তেখেতসকলক স্থানতে প্ৰসাদ দিয়া হৈছে হনুমান মন্দিৰত প্ৰসাদ দিয়া হৈছে ঠাকুৰবাৰীতো প্ৰসাদ দিয়া হৈছে ভক্তৰ প্ৰসাদ ঠাকুৰবাৰীতো দিয়া হৈছে আৰু এই সময়ত আমি তেখেতসকলে এয়া লখিমী চাৰিআলি উপস্থিত হৈছে আৰু এই শোভাযাত্ৰা আমি লখিমী চাৰিআলিৰ পৰা দেখুৱাই আছোঁ সুন্দৰভাৱে আজি এই শোভাযাত্ৰা চলি আছে जय श्री राम आज जन्मोत्सव बड़े आनंद पूरक राइजे सब पातिबले লৈছে সেইকাৰণে সবকে ধন্যবাদ জনাইছোঁ जय श्री राम হয় এয়া লখিমী চাৰিআলি উপস্থিত হৈছে जय श्री राम আজি হনুমান জয়ন্তী আছে আৰু অল ওভাৰ ইণ্ডিয়াত আমি যেনেকৈ চবতে প্ৰত্যেক হিন্দু সনাতন ধৰ্মৰ যিটো নীতি আছে সেইটো মতে আমি চবে ইয়াত পাতি আছোঁ আমাৰ লখিমপুৰতো দুটাই ঠাকুৰবাৰী শ্ৰী শ্ৰী হনুমান সীতাৰামজী ঠাকুৰবাৰী আৰু হনুমান মন্দিৰ দুটাৰ জইণ্টলি হেৰি প্ৰচেছন আছে আজি হয় হয় না প্ৰসাদ দিয়াটো আপুনি 4 দিনৰ পৰা চলি আছে কালি ভণ্ডাৰাও আছে কালি হনুমান মন্দিৰতো ভণ্ডাৰা আছে আৰু প্ৰসাদ এতিয়া প্ৰচেছন শেষ হোৱাৰ পিছত তাতো প্ৰসাদ দিয়া যাব শান্তি সম্প্ৰীতিৰ বাবে হনুমান মহাৰাজৰ জন্ম উপলক্ষে এই সমদল ওলোৱা হৈছে বিশ্ব শান্তি বিচাৰি আমি বেপাৰীবৰ্গ লখিমপুৰীয়া ৰাইজক আহ্বান জনাওঁ যে সুকলমে থাকক শান্তিয়ে থাকক দেশখন উন্নতিৰ পথত আগবাঢ়ক ভগৱানক ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ যে সকলোকে আশীষ কৰক যে উন্নতিৰ দিশে আমি আগবাঢ়ি যাওঁ ধন্যবাদ মই পিছফালে ল'ব মই ভাল লাগিছে আজি আজি হনুমান জয়ন্তী এটা শোভাযাত্ৰা আমি কৰি আছোঁ খুব ভাল লাগি আছে ইয়াত আমাৰ এৰাউণ্ড 400 মান পাব্লিক আছে ইয়াত আজি বৰ্তমান লখিমী চাৰিআলিতে পাৰ হৈছে বহুত ভাল লাগিছে জয় শ্ৰী ৰাম
जय श्री राम। हम तो सीताराम कहेंगे, हम तो राधे राम कहेंगे, राधे राधे श्याम कहेंगे, हम तो सीताराम कहेंगे। जय श्री राम, जय श्री राम, जय श्री राम। हम तो सीताराम कहेंगे, हम तो हनुमान जयंती की आप सभी भक्तों को हार्दिक शुभकामनाएं। जय श्री राम, जय श्री राम। गोविंद हरे मुरारी रमण के हो सीता राम के हो लक्ष्मण के और के हो सीता राम के हो लक्ष्मण के और के हो सीता राम के राम राखो जय गीता 5 नाम याद रखो भागवत गीता। दशरथ के लाल चारों भाइयों की जय जय, दशरथ के लाल चारों भाइयों की जय।